নমস্কাৰ বন্ধু বান্ধৱীসকল জব আপডেট অফ আসাম চেনেললৈ স্বাগতম জনাইছোঁ। আজি কথা পাতিম ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ফালৰ পৰা অহা APSC মুকলি কৰি দিয়া 49টা পদৰ বিষয়ে সকলোখিনি ডিটেইলছত কথা পাতিম। ইয়াৰ আগতে এনেকুৱা ধৰণৰ নিয়মীয়াকৈ জবৰ আপডেট পাই থাকিবলৈ জব আপডেট অফ আসাম চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো বজাই দিব, যেতিয়াই মই এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আহোঁ আপোনাৰ তাত নটিফিকেশ্যন আহি যায়। এতিয়া বলক মূল ভিডিঅ'টোলৈ। তো চাওক, ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট অৰ্থাৎ চমুকে WCD ফালৰ পৰা অহা APSC মুকলি কৰি দিয়া 49টা পদৰ বিষয়ে। তো এই পদসমূহ আকৌ আপোনাৰ নেম অফ পোষ্ট আপোনাৰ চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ এলিয়েট কাৰ্ডে, আৰু টোটেল পোষ্ট আছে 49টা। আৰু কেটেগৰী ৱাইজ পদসমূহ বগাই দিয়া হৈছে, যেনেকৈ ধৰক আনৰিজাৰ্ভত আছে 20টা, OBC MOBCত আছে 15টা, SCত আছে 4টা, STPত আছে 6টা, STHত আছে 4টা। আৰু এই পদসমূহৰ আপোনাৰ যিটো চেলাৰী পে স্কেল আছে 20,000ৰ পৰা আপোনাৰ 97,000 টকালৈকে, আৰু লগতে গ্ৰেড পে আছে 9,700 টকা। ইয়াৰ পিছত আপোনাৰ যিটো এজ লিমিট দিছে, চাওক এজ লিমিটটো দিছে আপোনাৰ 21 বছৰৰ তলত হ'ব নোৱাৰিব আৰু 38 বছৰৰ ওপৰত হ'ব নোৱাৰিব। আৰু ইয়াৰ এই পদসমূহৰ বাবে এজ ৰিলেক্সেশ্যনো দিছে, যেনেকৈ ধৰক কেটেগৰী ৱাইজ আপোনাৰ এজ ৰিলেক্সেশ্যন দিছে। SCত আছে 5 বছৰ ৰেহাই, STত আছে 5 বছৰ ৰেহাই, OBC MOBCত আছে 3 বছৰ ৰেহাই, PWBDত আছে 10 বছৰৰ ৰেহাই। এনেকৈ কৰি সকলো কেটেগৰী ৱাইজ আপোনাৰ পদসমূহত আপোনাৰ এজ ৰিলেক্সেশ্যন দিছে। আৰু কেণ্ডিডেট, আৰু এটা কথা, কেণ্ডিডেট কিন্তু মাষ্ট বি ইণ্ডিয়ান চিটিজেনশ্বিপ হ'ব লাগিব, আৰু লগতে তেওঁ ৰেচিডেঞ্চিপ হ'লে আপোনাৰ অসমৰ মাষ্ট বি অসমৰ পাৰ্মানেণ্ট ৰেচিডেঞ্চিপ হ'ব লাগিব। আৰু ইয়াতে দিছে আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰা হ'ব লাগিব। ইয়াৰ পিছত আছে আপোনাৰ এই পদসমূহৰ বাবে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে, যেনেকৈ ধৰক আপোনাৰ যিকোনো গ্ৰেজুৱেট হ'লে যিকোনো আৰ্টছ বা ছায়েন্সৰ পৰা যিকোনো ফিল'চফি এডুকেশ্যন উইথ সাইক'লজি ইকনমিক্স ফৰ যিকোনো ৰিকগনাইজেশ্যন ইউনিভাৰ্চিটিৰ পৰা হ'লে আপুনি প্ৰথমৰ পৰা এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ পিছত আছে আপোনাৰ এপ্লিকেশ্যন ফিজ দিছে আপোনাৰ জেনেৰেল EWSৰ কাৰণে 297 টকা 20 পইচা, SC ST OBC MOBCৰ কাৰণে 197 টকা 20 পইচা, BPLৰ কাৰণে 47 টকা 20 পইচা, PWBDৰ কাৰণে 47 টকা 20 পইচা। আৰু অনলাইনত পে'মেণ্টটো অনলাইনত কৰিব লাগিব। আৰু এই পদসমূহৰ বাবে আপোনাৰ ষ্টাৰ্ট হৈছে 19 ডিচেম্বৰৰ পৰা 2023 19 ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে, আৰু লাষ্ট ডেটটো আছে 18 জানুৱাৰী 2024 পৰা লাষ্ট ডেট আছে। তো সকলোখিনি মই ডিটেইলছ ডিছক্ৰিপশ্যনত এডভাৰটাইজমেণ্টটো দি দিম, তাত গৈ আপুনি চাই ল'ব। চ' এইখিনি আছিল ইনফৰমেশ্যন। চ' থেংকছ।